গুগলে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে বহু বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ এণ্ড্ৰইড অটো আপডেট। এই নতুন আপডেটত আহিছে একেবাৰে নতুন মেটেৰিয়েল, ৩ এক্সপ্ৰেছিভ ডিজাইন, যিয়ে গাড়ীৰ স্ক্ৰীণক আগতকৈ বহু বেছি স্মাৰ্ট আৰু আধুনিক কৰি তুলিব। অসমৰ ৰাস্তাত চলাচল কৰা চালকসকলৰ বাবে কি কি নতুন সুবিধা আহিছে চাওক। এজ-টু-এজ মেপছ। এতিয়া গুগল মেপছ গাড়ীৰ সম্পূৰ্ণ স্ক্ৰীণ ভৰি দেখুৱাব। অদ্ভুত আকৃতিৰ স্ক্ৰীণতো কোনো ব্লেক বাৰ নাথাকিব। 3D নেভিগেশ্যন। গুগল মেপছটো এতিয়া 3D বিল্ডিং আৰু বাস্তৱিক টেৰেন দেখা যাব। অসমৰ জটিল পাহাৰীয়া আৰু ঘূৰণীয়া পথ চিনাক্ত কৰাটো হ'ব আৰু সহজ। HD ভিডিঅ' আৰু ইউটিউব ষ্ট্ৰীমিং। গাড়ীৰ স্ক্ৰীণতেই ফুল HD ভিডিঅ' আৰু ইউটিউব চলিব। কিন্তু গাড়ী পাৰ্ট মোডটো নাথাকিলে ভিডিঅ'ত অডিঅ'ত সলনি হৈ যাব। কাষ্টমাইজেবল ডেশ্ববৰ্ড উইজেটছ। নিজৰ পচন্দ মতে ৱেডাৰ, মিউজিক কণ্ট্ৰল, কল শ্বৰ্টকাট আদি উইজেট হোম স্ক্ৰীণত যোগ কৰিব পাৰিব। AI পাৱাৰ্ড ফিচাৰ্ছ। গুগল AIয়ে মেছেজ ছামাৰাইজ কৰিব আৰু কুইক ৰিপ্লাই দিব। কোন কোন গাড়ীত আহিব এই আপডেট? টাটা মটৰ্ছ নেক্সন, পাঞ্চ EV, চিয়েৰা, আল্ট্ৰজ। মাহিন্দ্ৰা XUV 700, XUV 3XO, স্কৰপিঅ' N, হিউণ্ডাই ক্ৰেটা, এক্সটাৰ, i20, আলকাজাৰ, কিয়া চেলটছ, ছনেট, কেৰেন্স, ৰেন' কাইগাৰ, ট্ৰাইবাৰ, বিগষ্টাৰ, স্কোডা কুশাক, স্লাভিয়া। নোট: BMW, মাৰ্চেডিজ বেঞ্জ, ভলভো, ফৰ্ড আদিও বিশ্বব্যাপী এই আপডেট পাব। এই আপডেটটো স্মাৰ্টফোন ছফ্টৱেৰ আপডেটৰ জৰিয়তে ধাপে ধাপে ৰোল আউট হ'ব। আপুনি কোন গাড়ী ব্যৱহাৰ কৰে? এই নতুন এণ্ড্ৰইড অটো ফিচাৰটো ট্ৰাই কৰিব নেকি?